আইলাইনাৰ লগাইছোঁ, মই লিপ বাম লগাইছোঁ এণ্ড মই নেল পলিচ লগাইছোঁ। চি কেনেকুৱা ঘটিয়া নেল পলিচ লগাইছোঁ। মা নমস্কাৰ, মই জুনুমণি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জুনুমণি কুচুমলৈ। আজি আহিছোঁ মই এটা নতুন ভিডিঅ' লৈ। অতি কম সময়ৰ ভিতৰতে আপোনালোকে বহুত বেছি মৰম দিলে, সেইটো কাৰণে মই বহুত হেপী। মোৰ কিছুমান শুভকাংক্ষী আৰু মানে ৱেল উইচাৰ আৰু মোৰ ঘৰৰ কিছুমান লোকেও মোক কৈ আছিল যে মানে এইটো বস্তুৰ ওপৰত বনাবলৈ, কিন্তু মই ভাবিছিলোঁ যে এই বস্তুটোৰ ওপৰতনো কি ভিডিঅ' বনাম, কাৰণ মই তেনেকৈ কোনো ইমানো চেলিব্ৰিটি নহয় যে মোৰ এইবোৰ বস্তু চাবলৈ মানুহে ভাল পাব। ওপৰত ভিডিঅ' মোৰ এই ভিডিঅ'টো হৈছে কাণফুলিৰ ওপৰত, যে মোৰ ওচৰত কিমান কাণফুলি আছে। মোৰ ওচৰত কিমান কাণফুলি আছে আপোনালোকে চাইনো কি কৰিব, নহয় জানো? মোৰ ওচৰতে আছে কাণফুলিটো, ময়ে পিন্ধিম, মই ঘূৰিম, কিন্তু দেখাই ভাল লাগে দিয়কচোন। মানে এইবিলাক যে আছে সেইবিলাক আপোনালোকক দেখাই কিনে ভাল লাগিব, হয় নাই? চ' বলক তেতিয়াহ'লে আপোনালোকেও চাওক মোৰ গল্ডেন কালেকশ্যনছ। একো গল্ডেন কালেকশ্যন নহয়, এনেই পৰি বেকাৰ আছে, না পিন্ধোঁ নে কি কৰোঁ। চ' বলক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। চাওক ভিডিঅ'টো, আৰু এনেও আগতে চাই কিনে শেষ কৰি নিদিব ভিডিঅ'টো, লাষ্টলৈকে চাব। লাষ্টলৈকে চাই কিনে যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। আপোনালোকক দেখাই দিছোঁ এইযোৰ ফ'কাছ। গতিকে এইযোৰ হৈছে অৰেঞ্জ কালাৰত, খুব ধুনীয়া হয় পিচটো, আৰু মই এইকেইটাক লিংলাং বুলি কওঁ। চ' এই অৰেঞ্জ কালাৰটো মই নলবাৰীৰ ৰাসত যেতিয়া গৈছিলোঁ মই তেতিয়া লৈছিলোঁ। মই তেনেকৈতো পিন্ধাই নাই, মাজে মাজে কেতিয়াবা এনেই আৰু ফটো চটো তুলিবলৈ পিন্ধোঁ, কিন্তু তেনেকৈ ক'তো ব্যৱহাৰ কৰা হোৱাই নাই। বাট ভাল লাগে, আপোনালোকে জনাব আপোনালোকক কেনেকুৱা লাগিছে চাই। নেক্সটটো হৈছে অলপ অৰেঞ্জেই হয়, বাট তাতে অকণমান চিক মানে অলপ ঝুমকা টাইপ হয় আৰু। চ' এইটো মোৰ খুব প্ৰিয়, মানে ইমান কমফৰ্টেবল হয়, আপুনি পিন্ধিলে গমেই নাপায় যে মানে আছেনে নাই, কিন্তু দেখাত অলপ ভাৰী যেন লাগে, কিন্তু খুব ধুনীয়া হয় আৰু মোৰ মৰম লাগে। কাণফুলিযোৰ মানে চিম্পল হয়, বেছি ষ্টাইলিছ নহয়, কিন্তু খুব মৰম লগা। দেখিছে? বহুত বেছি ধুনীয়া, দেখিছেনে? মানে মই কি ক'ম আপোনালোকক, সকলো এটাৰ লগতে সকলো মানে যেনে চেলৱাৰ হওক, শাৰী হওক, মেখেলা চাদৰ হওক, মানে খুব বেছিয়ে মানে ভাল লাগে এই কাণফুলিযোৰ। মোৰ বহুত বেছি ভাল লাগে। আৰু এইটো হৈছে খুব চিম্পল হয় দেই, ব্লেক। চাওক, বহুত বেছিয়ে হয়, মানে চিম্পল হয়। এইটো আপুনি চেলৱাৰ লগতো পিন্ধিব পাৰে, খুব ঝুমকা টাইপে হয়। গতিকে এই ব্লেকযোৰ মোৰ খুব বেছি ভাল লাগে। আপোনালোকে হয়তো গম পাইছে যে এনেকুৱা ধৰণৰ কাণফুলি খুব ওলাইছিলে মাজতে, হয়নে? এনেকুৱা ধৰণৰ কাণফুলি খুব বেছি ওলাইছিলে আৰু মোৰ খুব ভালো লাগিছিলে। চ' সেইটো কাৰণে লৈছিলোঁ, কিন্তু আজিলৈকে না সেই পাঞ্জাবী চুট মোৰ পিন্ধা গ'ল, না এই কাণফুলিযোৰ লৈ মই কিবা কৰিলোঁ। মানে এনেকৈ যে কিনিছোঁ এনেকৈয়ে আছে মানে। চ' কি ক'ব আৰু, এইটোকে কয়। গতিকে কাণফুলি পিন্ধিলে একচুৱেলি সেইটো ইউটিলাইজ কৰিব লাগে, মোৰ নিচিনাকৈ সজাই থোৱা বস্তু নহয়। তো তাৰপাছত নেক্সট মই আপোনালোকক দেখাওঁ এটা, মই সেইটো গিফ্ট পাইছিলোঁ, আৰু মোক সেইটো মোৰ হোষ্টেলত ফেয়াৰৱেলৰ টাইমত মোৰ ৰুমমেটেই দিছিলে। আৰু সেইটো হৈছে দিছ ওৱান। কেনেকুৱা মৰম লগা হয়নে? চাওক, ইমান মৰম লগা। অ'কে, তাৰপাছত মই এতিয়া মোৰ গল্ডেন কালেকশ্যন আছে। গল্ডেন মানে কালাৰটো গল্ডেন হয়, কিন্তু মানে কিনাই হয়। তাৰ ভিতৰত হৈছে দেখাই দিছোঁ, এইটো লৈছিলোঁ মই। এইটো খুব ধুনীয়া
এনেকুৱা পাটৰ নিচিনা তাৰ তলত আৰু এটা ঝুমকা চ' বহুত মৰম লাগে আৰু মানে খুব দীঘল হয় কাণফুলিটো যদি পিন্ধো ন ইমানলৈকে আহি যায় মানে চ' ভাল লাগে এটা হেভি লুক এটা লাগে মানে এনেকুৱা বিয়া হওক কিবা পাৰ্টি হওক তেনেকুৱাৰ লগত পিন্ধিবলৈ খুব ধুনীয়া লাগিছিলে চ' সেইটো কাৰণে এইটো লৈছিলোঁ কেনেকুৱা লাগিছে জনাব আৰু এটা আছে খুব ধুনীয়া ঝুমকা এইটো মোৰ খুব বেছি ভাল লাগে ধুনীয়াকৈ লাগি থাকে একদম চিম্পল এনেকুৱাতো বহুতৰ লগতেই আছে চাগে মাজতে খুব ওলাইছিলে এনেকুৱা হয়নে গল্ডেন কালাৰত চিম্পল ঝুমকা খুব ওলাইছিলে এনেকৈ লগাই থৈ দিলে টুপুককৈ লাগি থাকে কাণতে ভাল লাগে আৰু সেনেকুৱাই অলপ ঝুমকা টাইপৰে আৰু এটা আছে সেইটো খুব চিম্পলে হয় কিন্তু মানে কি পাৰ্টি বা বিয়া এনেকুৱা ধৰণৰ জেগাত অলপ ভাল লাগে চ' ফ'কাছটো অহা নাই বাট ষ্টিল অলপ মানে দূৰৰ পৰা শ্বাইনো কৰি থাকে এইবোৰ যিকেইটা পাথৰ দিছে ডায়মণ্ড বুলি ক'লোঁ আৰু মই চাওক খুব ভাল লাগে এইযোৰ কিন্তু মানে আপোনাক ধুনীয়া লাগে চেলভাৰৰ লগত বেছি ভাল লাগে এইটো পিন্ধিলে একদম মজা দেখি হয়নে চিলভাৰৰ হয় একচুৱেলি চ' ভাল লাগে আৰু পিন্ধিলে এনেকুৱা অলপ দীঘলো হয় ভাল লাগে পিন্ধিলে এইযোৰ এটাৰ মোৰ খুব মৰমৰ হয় ভাল লাগে আৰু এযোৰ আছে একদম চিম্পল হয় যিটো মই মানে ৱেষ্টাৰ্ণ ড্ৰেছৰ লগতো মানে সেইটো চলি যায় আৰু চ' এইটো এটা আছে ব্লেক মেটেলৰ ইয়াৰ মেইন কাৰণটো হৈছে কি মানে হয়তো অলপমান কেমেৰাত হয়তো নাহিব পাৰে বাট যদি মই এইটো ৰাতি পিন্ধোঁ তেতিয়াহ'লে এই যিকেইটা আপুনি দেখিছে মানে পাথৰকেইটা মানে ডায়মণ্ডকেইটা আৰু মোৰ ডায়মণ্ড ৰিংটো আৰু চৰি ইয়েৰিংটো তো এইকেইটা বস্তু খুব শ্বাইন কৰে মানে দূৰৰ পৰা গতিকে মানুহজনে কোনোবাই চাওক বা নাচাওক কাণফুলিযোৰতে মানে শ্বাইন ইমান কৰিব ন চবেই মোক চাবলৈ বাধ্য হৈ যাব চ' তাৰপিছত কেইযোৰমান খুব মোৰ মৰম লগা সৰু একদম কণমানি মানে আছে মই সেইকেইটা দেখাই দিছোঁ দেই একেলগে দেখাই দিছোঁ গোটেইকেইটা এইযোৰ খুব বেছি মোৰ ভাল লাগে মৰম লগা দেখিছে আপোনালোকে বহুত বেছি মৰম লগা হয় আৰু এইখিনি ন পাৰ্পল হয় এইকেইটা ইয়াত ভালকৈ অহা নাই কিন্তু মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপাছতেই আছে এইটো এটা খুব একেই অলপ সৰু হয় কাণতে মানে ধুনীয়াকৈ লাগি থাকে আৰু খুব ভাল লাগে মানে একদম চিম্পল হয় বাট চিম্পল হ'লেও মৰম লগা এতিয়া মই কি দেখাম আপোনালোকক এতিয়া বিশেষ তেনেকৈ নাই এইকেইটাই মোৰ বহুত বেছি ভাল লগা আছিলে য'ত মই মানে পিন্ধি থাকি মানে ভাল লাগে আৰু পিন্ধি কিন্তু কেইটামান আছে আৰু এযোৰ দুযোৰমান আছে যিকেইযোৰ মই আপোনালোকক দেখুৱাম 1 মিনিট কিছুমান কাণফুলিৰ অৱস্থা এনেকুৱা হৈ গৈছে মই নিপিন্ধিম কিন্তু মানে সাঁচোতে ৰৈ গৈছে আৰু সেইকেইটা হৈছে নাহিব কিন্তু দেই এইটো একচুৱেলি বহুত বেছি গল্ডেন আছিলে মই যেতিয়া ইয়াক কিনিছিলোঁ ইমান গল্ডেন আছিলে এই কালাৰটো মানে এই কালাৰটো এইটো কালাৰৰ নিচিনা আছিলে নাও যিহেতু ইয়াক মই ইউজ নকৰোঁ আৰু ইয়াৰ অৱস্থাটো হয়তো আপোনালোকে দেখিছে কালাৰ গৈ মিলি মানে একদম মামৰে ধৰি গৈছে মানে এইটো পিন্ধাই নগ'ল মানে যি মই এবাৰেই পিন্ধিলোঁ ইয়াক ইউজ কৰিলোঁ পিন্ধি মই মানে একো কমফৰ্টেবল নাপালোঁ মানে পিন্ধিলে এবাৰ এনেকৈ থাকে এবাৰ এনেকৈ হয় মানে অসহ্যকৰ লাগিলে চ' এনেই কিনি পেলাই থৈ দিলোঁ এইটো এটা অৱস্থানো এনেকুৱা হৈ গৈছে মানে ইয়াৰ একদম দেখিবলৈ বেয়া লগা হৈ গ'ল আৰু নেক্সট মই এইটো খুব মানে যেতিয়া মই ইয়াক কিনিছিলোঁ এইটো দেখিছেনে এইটো হৈছে এটা মানে অকল মানে পাথৰ এটা মানে জিলিকি থাকে আৰু পিছফালৰখিনি চাওক আপুনি কালাৰ গৈ একদম খতম মানে যিহেতু পিন্ধাই নাযায় বেছি গতিকে অৱস্থাটো বেয়া হ'বই আৰু এইযোৰ আছে একদম চিম্পল হয় এইটো মই পিন্ধোঁ কিন্তু এইটো মানে থওঁতে নাজানো কি হৈ গৈছে এইবিলাক একদম ঢিলা হৈ গৈছে চাওক মানে অৱস্থাই নাই আৰু বাট থৈ দিছোঁ আৰু কিনিছিলোঁ যিহেতু চ' বেয়া লাগে পেলাই দিবলৈ চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে মই নাজানো যে আপোনালোকে চাইছে কি নাই চোৱা বাট মোৰ মনৰ বিশ্বাস যে আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব
কিবা যদি ভুল হয়, কিবা যদি বুজি নাপায় মোৰ কথা, বা মই যদি বেলেগ কিবা কৰি আছোঁ, তেতিয়াহ'লে প্লিজ এনেকৈ মূৰত যে এনেকৈ মাৰি দি আছে, ঠিক তেনেকৈ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। গতিকে ব'লক তেতিয়াহ'লে মই মোৰ ফাল্টু লেকচাৰখিনি এইখিনিতে শেষ কৰোঁ। কিন্তু মোৰ মৰমৰ কাণফুলিকেইটা আপোনালোকক দেখুৱাইছোঁ, এবাৰ চাই ল'ব। এইটো এনেও ছোৱালী মানুহৰ বেছি হয়, কিন্তু মই আশা কৰিছোঁ যে সকলোৱে চাব বুলি আৰু মৰম দিব। আৰু লগতে নেক্সট মই ভাল এটা ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। আজিলৈকে ইমানতে সামৰিছোঁ মোৰ অনুষ্ঠানটি। গতিকে অহা খণ্ডলৈ অপেক্ষা কৰিব। কেতিয়ালৈ দিওঁ নাজানো, কিন্তু নিশ্চয় ভাল এটা ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আজিলৈ আহিছোঁ দেই।